ফ্ৰেন্ডছ কি খবৰ সকলোৱে ভালনে এমপিএছ মিক্স চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে এটা নতুন স্পেচিয়েল ভিডিও লৈ আহিছো ৰব দেখাই দিছো একেবাৰে এইটো হৈছে কচু দেখিছেনে কচু লৈ আহিছো মই এখিনি ইয়াত ফুল কচু লৈ আহিছো আজি মই মাছৰ মাথা সৈতে বনাম ৰব মাছ দেখাই আছো এই দেখিছেনে মাছ কচু এতিয়া আমি মাছ আৰু কচুৰ লগত বনাম আমাৰ কাৰণে স্পেচিয়েল হয় অসমীয়া মানুহৰ কাৰণে সদায় স্পেচিয়েল মাছৰ মাথা আৰু কচুৰ লগত কিমান ভাল লাগে জালুকি এখন খাই আজি বনাম বলকচোন এতিয়া আমি এখিনি কাটি বাছি লওঁ ফ্ৰেন্ডছ ৰেচিপিটোৰ বাবে মই লৈছোঁ এক দেখিছেনে কচু ফুল কচু লৈছোঁ বাছি লৈছোঁ ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ কটা নাই পিছত কাটিম অকণমান দালি লৈছোঁ সৰু সৰু দুটা আলু লৈছোঁ আৰু এটা মাছৰ মাথা সৰু সৰু কাটি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ আৰু মই মছলা বৰকৈ ব্যৱহাৰ নকৰোঁ অকণমান জালুকৰ গুড়া লৈছোঁ এটা জলকীয়া লৈছোঁ আদা নহৰু পেষ্ট অকণ থেতেলিয়াই লৈছোঁ তাৰপিছতে অকণমান পিঁয়াজ দিছোঁ পিঁয়াজ ব্যৱহাৰ নকৰিলেও হয় এতিয়া বলচোন বনাওঁ এইখিনি তেলখিনি গৰম হৈছে এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ মাছখিনি ফ্ৰাই কৰি হৈ গৈছে এতিয়া আমি উঠাই লওঁ এতিয়া মাছ ফ্ৰাই কৰি ৰৈ যোৱা তেলখিনিতে আমি এতিয়া পিঁয়াজখিনি দি দিম পিঁয়াজখিনি দি দিম নৰসিংহ দি জলকীয়াটো দি দিম এইখিনি অকণমান সিজিবলৈ দিম আদা নহৰুখিনি কাঁচা গন্ধ যোৱালৈকে ভাজি থাকিব অকণমান এতিয়া লাহে লাহে গন্ধটো নাইকিয়া হৈছে এতিয়া আমি ইয়াতে দালিখিনি দি দিম দালিখিনি অকণ ভাজিব দালিখিনি যেনে কেনেকৈ ভাত খাই গৈছে এতিয়া কচু আৰু আলুখিনি দি দিম কচু আৰু আলুখিনি দি এতিয়া ভাজি থাকিব যেতিয়ালৈকে কচুখিনিয়ে পানী এৰি নিদিয়ে বহুতে কচু বইল কৰি বনায় মই কিন্তু বইল নকৰাকৈ বনাইছোঁ এনেকৈও খাই ভাল লাগে ষ্টেপ বাই ষ্টেপ চাই থাকক মোৰ দৰে বনাবৰ কাৰণে এতিয়া এনেকৈ ভাজি থাকিব তাৰপাছতে আমি ইয়াতে দিব লাগিব হালধি দিব লাগিব নিমখ দিব লাগিব নিমখ দিব লাগিব নিমখ দি অকণ লৰাই দিব তাৰপিছতে ইয়াতে আমি জালুকৰ গুড়িখিনি দি দিব লাগিব জালুকৰ গুড়িখিনি দি অকণমান লৰাই থাকিব তেনেকৈ লাহে লাহে দেখিছে নিমখ দিয়াৰ লগে লগে ইয়াত দেখিছেনে কচুটো অকণমান পানী অহা যেন লাগিছে এতিয়া আকৌ অকণমান ঢাকনখন লগাই এৰি দিব ঢাকনখন লগাই অকণমান এৰি দিব দেখিছেনে অলপ দেৰি পাছত চাইছোঁ এতিয়া এইখিনি চাইছোঁ দেখিছেনে পানীকণ ওলাই শুকাই গ'লে সেয়ে আমি ইয়াতে গৰম পানী ব্যৱহাৰ কৰিব লাগিব গৰম পানী দিব লাগিব এতিয়া অকণমান সৰহকৈ দিছোঁ গোটেইখিনি সিজিব লাগিব যে তাৰপাছতে গৰম পানী দি ইয়াতে এতিয়া মাছৰ মাথাকেইটা দি দিব লাগিব মাছৰ মাথাকেইটা মই ফুল ফ্ৰাই কৰি লোৱা নাই দেখিছেনে এতিয়া হাফ ফ্ৰাই কৰি লৈছোঁ এইকেইটা দি দিয়ক এতিয়া এতিয়া দি দিব লাগিব তাৰপিছতে অকণমান লৰাই দিব লাগিব লৰাই লৈ ঢাকনিখন লগাই আৰু 10-15 মিনিটমান সিজিবলৈ এৰি দিব তাৰপিছতে আমাৰ কচু চব্জি হৈ যাব
এতিয়া সিজিবলৈ এৰি দিব তাৰপিছত দেখুৱাই আছোঁ দেখিছেনে মই অলপ দেৰি পাছত চেক কৰি চাইছোঁ দেখিছে এয়া 90% মান সিজিয়েই গ'ল আৰু এতিয়া এই সময়তে দিয়া আমি বিলাহীখিনি যোগ কৰিব লাগিব বিলাহীখিনি যোগ কৰি দিব লাগিব এনেকৈ আকৌ বিলাহীখিনি দি আৰু 5 মিনিট 10 মিনিটমান সিজিব দিলেই হয় মই যে কৈছোঁ 10 মিনিটমান সিজাব দিব তাৰ মাজে মাজে আপোনালোকে চেক কৰি থাকিব দেই মই কিন্তু মাজে মাজে চেক কৰিছোঁ এইটো দেখুওৱা নাই চেক কৰি থাকিব নহ'লে লাগি থাকিব পাৰে যে এতিয়া এৰি দিব আকৌ ঢাকনখন মাৰি সিজিবলৈ তাৰপিছতে আমাৰ কচু চব্জি হৈ যাব দেখিছেনে অলপ দেৰি পাছতে মই চাইছোঁ এইখিনি দেখিছে কচু চব্জি ধুনীয়াকৈ হৈ গৈছে কিমান ধুনীয়া লাগিছে দেখিবলৈ ধুনীয়াকৈ হৈ গৈছে এতিয়া কচু চব্জিটো দেখি খাওঁ খাওঁই লাগিছে আৰু দেই আৰু তাতে জালুকৰ গোন্ধখিনি গোটেই ৰুমটোৱে মানে একদম জালুকীয়া গোন্ধাই গৈছে খাব মন গৈছে আৰু দেখিছেনে ভাল লাগিছেনে আপোনালোকক ৰ'ব এতিয়া মই গেছটো অফ কৰি দিম তাৰ মাজতে কাৰেণ্ট গুচি গ'ল মই আকৌ গেছলৈ আনিবলগীয়া হ'ল এতিয়া আকৌ গেছত বনাই আছোঁ দেখিছেনে হৈ গ'ল আৰু এতিয়া আমাৰ এতিয়া মই কচু চব্জিখিনি বাঢ়ি ল'ম দেখিছেনে কিমান ধুনীয়া হৈছে মাছৰ মাথাখিনিও ভাঙি দিয়া হৈছে ইয়াতে কিমান ধুনীয়া হৈছে ভাল লাগিছেনে বাৰু দেখি খাওঁ খাওঁ লাগিছেনে বাৰু মোৰ কিন্তু খাব মন গৈছে আৰু দেই আপোনালোকৰ মোৰ দৰে বনাই চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু এটা কথা নহয় যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে মোৰ চেনেলটো চাইছে কিন্তু বহুতে ছাবস্ক্ৰাইব কৰা নহয় কৰিব দেই প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিব আজিলৈ আহোঁ বাই বাই